वेलकम बैक टू माय यूट्यूब चैनल যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ সাবস্ক্ৰাইব কৰি ল'ব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব তেতিয়া সকলোতকৈ আগতে মোৰ ভিডিঅ'বোৰ পাব তো গাইছ পুৰা ওলাই লৈছোঁ আৰু মানে যেহেতু মই নগাঁৱত আছিলোঁ সেই আপোনালোকে গম পায় মানে লং ভিডিঅ'ত নাই দিয়া শ্বৰ্ট ভিডিঅ'ত গম পাইছে সেইটো ৰুমতে আছিলোঁ তো আজি ঘৰলৈ ৰিটাৰ্ণ হোৱাৰ দিনটো আহি গ'ল ফাইনেলি আজি মানে মই ঘৰত যাম আকৌ বহুত দিন থাকিলোঁ ইটো দেওবাৰে আহিছিলোঁ আজি সোমবাৰ হ'ল এই কালি দেওবাৰ আগৰ দেওবাৰে অহা तो 8-9 दिन हो गल आज फाइनली घर जाम केनेका जे ভাল লাগি আছে ইও तू समझा हाँ नहीं तू समझा नहीं तो এতিয়া সোনকালে ভাতকেইটা খাই লওঁ তাৰপিছত আমি গছপৰা মানে ৰহা চাপমুখ গছপৰা যাম তো ট্ৰেইনত যাম আপোনালোকে চাই থাকিব তো এতিয়া ভাতকেইটা খাই লওঁ দেৰি হৈছে গাইছ পুৰা টিকটককৈ ওলাই লৈছোঁ তো চাই থাকিব সকলো দেখাই যাম তো ভাতকেইটা খাই লওঁ এতিয়া মানে ভিনটো আহিব নোৱাৰিব বোলে সেইখিনি মই টমটমত যাব লাগিব তো টমটমত যাব হ'লে ষ্টেচন অলপ দূৰ আছে সেইখিনি মই সোনকালে যাব লাগিব তেতিয়াহে যিহেতু বাইকত গ'লে লগতে পালোঁ হয় তেতিয়া ভিনটো ভাল আছিলে কিন্তু এতিয়া আহিব নোৱাৰে বোলে কামত থকাৰ কাৰণে এতিয়া মই টমটমত যাব লাগিব তো এতিয়া ভাতকেইটা খাই লওঁ তাৰপিছত লগ পাই তো গাইছ মই ঘৰলৈ অহা কাৰণটো বেলেগ আছিলে মানে নগাঁৱৰ পৰা ঠিকেই আহিছিলোঁ ভাবিলোঁ আপোনালোকৰ ছাৰপ্ৰাইজ দিম সেইটো কাৰণে ভিডিঅ' নবনালোঁ বাকী তাৰপৰা ওলাই আহি কৰি মই ট্ৰেইনত আহি গ'লোঁ ঘৰলৈ মজাকৈ তাৰপিছত ভাবিলোঁ আপোনালোকক ছাৰপ্ৰাইজ এটা দিওঁ সেইটো কাৰণে বোলো ভিডিঅ'টো আজি নবনাওঁ এতিয়া নবনাওঁ তাৰপিছত ৰাতিকৈ বনাম ৰাতিকৈ যিহেতু স্পেচিয়েল কিবা এটা আছে সেইটো কাৰণে এতিয়া ভিডিঅ'টো অন কৰিছোঁ মানে প্ৰায় যোগাৰ কৰিলোৱে এতিয়া স্পেচিয়েলকৈ চাওক আপোনালোকে এইফালে পূৰা খানা যোগাৰ চলি আছে এইফালে ৰুটি মাৰি আছে এইফালে এইফালে আলু কাটি আছে এই ল'ৰাটো যে ঘৰ ধৰি খোৱা ল'ৰা তালৈ যোনজনী আহিব একদম পূৰা মানে সেইজনী মানে বিচনাৰ পৰা নামিবই নালাগে ৰাতিও পাবা গধূলিলৈকে সেই কাম কৰিব চব ইয়াৰ চাওক সেইটো কাৰণে দেখিছে কিমান ঘৰ ধৰি আৰু এই ল'ৰাটো আটা মাত একদম এক্সপাৰ্ট বাকী মই মাষ্টাৰ চেফ মানে মই বনোৱাকৈ এইফালে কাটি আছে আৰু ল'ৰাই সকলোখিনি তাৰপিছত মই বনাম এইফালে ৰুটিখিনি বেলিব বেলাত এই বেলিব সেই বনাম সেইটো তাৰ দায়িত্ব কাটা কৰা ইয়াৰ দায়িত্ব বনোৱা দায়িত্ব মোৰ খোৱা দায়িত্ব গোটেই তিনিটা বাকী এতিয়া বনোৱা টাইমত লগ পাই আছোঁ চাই থাকক চাওক কি মজা গোল বেলিছে ছোৱালীও নোৱাৰিব এনেকুৱা গোল বেলিবলৈ ই বেলিছে সেইকাৰণে কৈছোঁ যোনজনী আহিব ইয়ালৈ আৰু ইয়ালৈ কপাল সেইকেইখন কপাল অ'কে ডান পিঁয়াজ কাটা ইফালে মই জুই জ্বলাই দিলোঁ এইফালে জুইডাল ধৰিম আৰু লাহেকৈ বাকী এইফালে চাওক ৰুটি চাওক কি মজা বেলিছে এতিয়া ডাঙৰ কথা এটা হ'ল মানে আমি তিনিটা যিহেতু দেখিছে তাকো চেহেৰাকেইটা হ'ত দেখিছে আমি মানে ইমানখিনি খাই শেষ কৰিব নোৱাৰিম তো গতিকে ৰাতি সিহঁতৰ ঘৰতে থাকিব লাগিব গোটেই ৰাতি নুশুই উঠি খাই থাকিব লাগিব ইয়াকে তাকে আপোনালোকক দেখাই যাম তেতিয়ালৈকে আৰু ভিডিঅ'টো ভাল লাগিব তো চাই কেৰাহীটো অলপ গৰম হ'লে তেলখিনি দি দিব তাৰপিছত তেলখিনি গৰম হ'লে ৱেইট কৰিব তাৰপিছত আপোনালোকে পিঁয়াজ দি দিব এইখিনি পিঁয়াজ তাৰপিছত আলু আছে তাৰপিছত আপোনালোকে মাংসটো আগত দিয়ে পিঁয়াজটো দি ল'ব তাৰপিছত মাংস আগত দিয়ে বা হেৰি আগত দিয়ে দি দিব আলু কথা নাই যোনে যেনেকৈ বনায় বাকী এইখিনি চাই হওক মই বনাই আছোঁ আপোনালোকক দেখাই আছোঁ বাকী বেকগ্ৰাউণ্ডৰ মাত বহুত মানে চিঞৰ বাখৰ আছে মানে ওচৰত মানুহ আছে ন কিবা মানে যোন ঘৰত আহিছোঁ তাক হৈ আকৌ ঘৰ লগতে সেইটো কাৰণে চিঞৰ বাখৰ আছে পাতি এইফালে চাওক তেল গৰম হ'বই আৰু তো তেল যদি গৰম হৈছে নাই গৰম নাপায় এনেকৈ ল'ব
চাওকচোন কি কাণ্ড কাৰখানা কৰি আছে মাংস বনাব লৈছিলোঁ এই অসভ্যটোৱে ভোক লাগিলে এটা মাংস বনাই হোৱা নাই চাওক কিবা কৈ দিয়কচোন ইয়াৰ বিষয়ে চালা কম অভদ্ৰ নে কিয় নকৰিবলগীয়া কাম কৰিছে চাওকচোন इसका कारण नरेंद्र मोदी है ভাতো খাব এতিয়া ৰুটিও খাব এতিয়া ভাতকেইটা খালে অকলে নহয় এইটো কি নহয় বুলি কওঁ ভাত নাখাংগৈ বুলি কওঁ ভাত খাব যাওঁ তই কি খাব এতিয়া ৰুটি খাবি কিহে খাবি দেখিছা কম খোৱা গাইছ মই কথাটোহে উলিয়াইছোঁ তো এতিয়া মই এই ইহঁতৰ লগত খানা খাব নোৱাৰি বুজি নাপায় আকৌ তেল দিব লাগিব এতিয়া আকৌ মাংস বনাই লওঁ ৰখক মাংস মানে ঢালি দিওঁতে দেখাই আছোঁ গাইছ এতিয়া মই সকলোখিনি দিলোঁ মানে মাংস আলু পিঁয়াজ চব দি দিলোঁ এতিয়া ঢাকিয়া হৈ আছে বৰ্তমান তাৰপিছত উদঙাই আছিলে দেখাই আছোঁ ৰখক উদঙাই যিহেতু সিহঁতকেইটা কেমেৰামেন নহয় মানে মোৰ কেমেৰাটো ধৰিবৰ কাৰণে সিহঁতৰ সামৰ্থ্য নাই মানে এলাহ আৰু গানত ব্যস্ত শুনিছে সেইটো কাৰণে মানে মই নিজেই চব কৰিবলগীয়া আছে তো দেখাই আছে 1 মিনিট তো গাইছ চাওক কি মজা কালাৰ দেখিছে তো গাইছ চাওক কি মজা কালাৰ আহিছে দেখিছে দেখিছে মই কি মজা বনাওঁ তো কাৰোবাৰ ঘৰত যদি বনাব লাগে কমেণ্ট দিলেই হ'ল মই বনাই দিম বাৰু বনোৱাকৈ যাম আৰু 500 টকামান দিলেই হ'ল বেছি নালাগে 500 টকাতকৈ কমত নোৱাৰিম খালি আৰু যিমান দূৰ হয় সেইটোৰ ওপৰত মানে ডিপেণ্ড কৰি পইচাটো লাগিব যোৱা খৰচটো 500 টকা এটা তো বনাই লওঁ তাৰপিছত দেখাই আছোঁ কোনে কিমান খায় যি খকুৱাই ইহঁত দুটা চেহেৰাত নাযাব বহুত খায় তো দেখাই আছোঁ চাই থাকক মাংস বনাই মোৰ কমপ্লিট চাওক ইফালে থৈ দিছোঁ ঢাকি থোৱা হৈ আছে এইফালে ৰুটি আৰু বেলিলে তো এতিয়া ৰুটিখিনি পুৰিব লাগিব যিহেতু বনোৱাত একদম মনো গৰম পূৰা গাইছ গৰম আহি গ'ল এতিয়া ঠাণ্ডা দিনতহে ভাত বনাব ভাল তো এতিয়া আকৌ বাপটো চেঞ্জ কৰিব হ'ল মানে বনোৱা দায়িত্বটো ল'ব নোৱাৰি ইয়াত বাকী মাংসখিনি চাপ পাইছে আপোনালোকৰ কাৰণে ডাইৰেক্ট খোৱা টাইমত দেখাম কেনেকুৱা হয় দেখি পেলাই ক'ব বনাই থাকোঁতে যিহেতু দেখিছে গেষ্টকেইটা ভাল হ'ব নে বেয়া হ'ব বাকী সিহঁতেও ক'ব খোৱা টাইমত সেইখিনি আৰু এতিয়া ৰুটিখিনি বনাওঁ সিহঁতে চৌ মানে কেৰাহী এটা মানে এখন ধুব গৈছে তাকে আহি পালে মানে মাংসটো এই ৰুটিটো এড কৰিব লাগিব মানে বনাব লাগিব তো চাই থাকিব আৰু ৰাতি উঠি খাব লাগিব যে গাইছ তো চব কমেডি হ'ব তেতিয়া মানে ভিডিঅ'টো কমেডি ভিডিঅ' হ'ব তো চাই থাকক সিহঁতক দেখাই থাকিম তো চাই থাকক যেনে তেনে বুদ্ধি বুদ্ধা কৰি বেলেগ এটা ফচালোঁ ই বনাব এতিয়া ইয়াতে থ'ব পাৰিবি নালাগে এইখিনি সি বেছি নাই 15টা পাৰিবি আৰু ই ভালকৈ 14টা এটা ই খালেই গাইছ বাকী ই ভালকৈ পৰে সেইকাৰণে তাক কৰিব দিলোঁ মই ইমান ভাল নহয় ই খালি খাবলৈ জানিলে বেলি দিলে মাৰি দিলে বহুত ডাঙৰ কাম কৰি দিলি চা মাংসখিনি বেয়া হ'লে যে মোক কৈ থাকিবি সেইটোৱে সেইটো কা বেছিকৈ নিমখ দিলোঁ তোৰ নিচিনা মই তাত নিমখ দিয়া নাই ইহঁতক মই হোটেল এখন খুলি দিব লাগিব ইয়াক পৰঠা দোকান দিব লাগিব ইয়াক চাওমিনৰ দোকান समझ रहे हो आप समझ रहे हो এই খোৱা টাইমত লগ পাই আছোঁ গতিকে গাইছ এতিয়া মই বনোৱা মাংসখিনি আপোনাক দেখাব লৈছোঁ চাওক কি মজা দেখিছে ৰুটি সৈতে সদায় এনেকুৱা গ্ৰেভি হ'ব লাগে কোৱা বিচাৰ ধৰণে পাইছা নাই কোৱা চাউল পিয়া বহিলেই খাবলৈ সি মাংস দেখি ৰখিব পৰা নাই মাংসত লোভ নাই মোৰ তাৰ মাংসত লোভ নাই তাক মাংস নিদিওঁ চাই থাকক দেখিছে খাওঁ দেখিছে अबे साले जब माफ करना मैं जो तभी ভাল পাই গৈছে না গাইছ কেনেকুৱা লাগিছে মাংসখিনি কোৱাচোন মই বেয়া বনাওঁ নেকি আৰু ৰুটি কোনে বনালে সেইটো কথা ক'ব লাগিব ক গোটেই বনাইছোঁ মই খাই বেয়া লাগিছে এই ইয়াক কৈছোঁ ভাল হ'লে নিজে কম পায় এতিয়া কি বেয়া হৈছে মানে বেয়া হোৱা নাই আমাৰ এতিয়া ক'ব পাৰিব